আজি আমাৰ ঘুমটিয়াৰ পৰঠা ৰেডি হৈ গ'ল। হাই গাইজ, ৱেলকাম টু মাই চেনেল। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালেই আছে চাগে। আৰু যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেতিয়াহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিব। আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিব। আৰু তেতিয়াহ'লে আহক আজি আমাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। হাই, এতিয়া আহিলোঁ মই পাকঘৰত আৰু আজি ব্ৰেকফাষ্টত ভাবিছোঁ ঘুগনি আৰু পৰঠা বনাওঁ। আৰু ইয়াৰ কাৰণে মই মটৰ তিয়াই থৈছোঁ। এই হৈছে মটৰখিনি, মই ৰাতিয়ে তিয়াই থৈছিলোঁ। আৰু মটৰখিনি বনাবৰ কাৰণে মই লৈছোঁ 2টা পিঁয়াজ কাটি, এটা তেজপাত, এটা শুকান জলকীয়া, অলপ লৈছোঁ আৰু গুড়ি মছলা, ধনিয়া গুড়ি আৰু অলপ চব্জি মছলা লৈছোঁ। আৰু লৈছোঁ অলপ আদা, নহৰু আৰু জিৰাৰ পেষ্ট আৰু এটা বিলাহী কাটি লৈছোঁ। আৰু এতিয়া মই মটৰখিনি বইল হ'বলৈ দিম। এতিয়া মই ঘৰত মটৰখিনি বইল হ'বলৈ দিবলৈ ওলাইছোঁ। ইয়াত মই এটা আলু দি দিছোঁ। এতিয়া দিম ইয়াত পানী আৰু অলপমান দি দিছোঁ নিমখ। আৰু এতিয়া ঢাকনখন মাৰি 5-6টা চিটি আহিব দিম মই ইয়াত। মোৰ মটৰখিনি বইল হোৱা মানে এতিয়া মায়ে পৰঠাত ড'টো ৰেডি কৰিব। আৰু এয়া হৈছে আমাৰ মাহীৰ ল'ৰা আহিছে। হাই। আৰু থাকিবই কেইদিনমান। আৰু এতিয়া মায়ে পৰঠা বনাব ওলাইছে। মই পৰঠাখিনি বনাব ওলাইছোঁ। আৰু এইখিনি ময়দা লৈছোঁ মই আধা কেজিৰ অলপ কম হ'ব। আৰু ইয়াতে দিম অলপ আধা চামুচতকৈ অলপ কম নিমখ, 1 চামুচ চেনি, অলপ কালজিৰা আৰু অলপ জৈন গুটি। এইখিনি এতিয়া মই ভালদৰে মিক্স কৰি ল'ম। ময়দা ভালদৰে মিক্স কৰা হৈ গ'ল। আৰু ইয়াতে মই এইবাৰ ৰিফাইন তেল দিম 5-6 চামুচমান ডাঙৰ চামুচেৰে। আৰু এইখিনি এইবাৰ আৰু ধুনীয়াকৈ মিক্স কৰি ল'ব লাগিব। মোৰ তেলখিনি মিক্স কৰা হৈ গ'ল। এতিয়া আৰু মই কুহুমীয়া পানীৰে ড'টো তৈয়াৰ কৰি ল'ম। ড'টো কিন্তু একেবাৰে কোমল হ'ব লাগিব। পানীখিনি অলপ অলপকৈ দি সেইখিনি মাৰিব লাগিব। মোৰ পৰঠাৰ ড'টো তৈয়াৰ হ'ল। এতিয়া ইয়াতে মই অলপ ৰিফাইন তেল সানি 20 মিনিটৰ বাবে ঢাকি থৈ দিম। এতিয়া মোৰ মটৰখিনি বইল কৰা হৈ গ'ল। আৰু এতিয়া মই এইখিনি বনাম। আৰু কেৰাহীত দি দিম তেল। এতিয়া মোৰ তেলখিনি গৰম হৈ গৈছে আৰু মই ইয়াত পিঁয়াজ দি দিম। আৰু দি দিম এটা তেজপাত, অলপ পাঁচফোৰণ, এটা শুকান জলকীয়া, 2 ডালচেনি, 2টা ইলাচি আৰু লং দি দিম। আৰু এতিয়া এইখিনি মই অলপ ভাজিব লাগিব। মোৰ পিঁয়াজখিনি ভজা হৈ গৈছে। আৰু ইয়াত দিম মই অলপ হালধি গুড়ি, আৰু দি দিম আদা নহৰু জিৰাৰ পেষ্টখিনি, আৰু দি দিম কাটি থোৱা বিলাহীটো। আৰু এতিয়া মই এইখিনি কোমল হ'লে ভাজি থাকিম। এতিয়া মোৰ এইখিনি ভজা হৈ গৈছে। আৰু ইয়াত মই মটৰখিনি দি দিম।
আৰু ইয়াত মই এতিয়া দিম অলপ ধনিয়া গুড়ি আৰু অলপমান দিম চব্জি মছলা আৰু এতিয়া এইখিনি মই অলপ 5-6 মিনিটমান ভাজি থাকিম। এতিয়া মোৰ মটৰখিনি ভজা হৈ গৈছে আৰু দি দিম ইয়াত মই পানী। আৰু এতিয়া এইখিনি উতলিবলৈ দিম ভালকৈ। এয়া মোৰ ঘুগনি ৰেডি হৈ গ'ল আৰু এতিয়া মই এইখিনি নমাই থ'ম। তো 20 মিনিট হৈ গ'ল। এতিয়া আৰু মই 2-3 মিনিটমান মাৰি ল'ম আৰু তাৰপিছত ডাঙৰ ডাঙৰকৈ লাড়ু বনাই ল'ম। এনেকৈ ডাঙৰ ডাঙৰকৈ বনাই লৈছোঁ আৰু এনেকৈ লাড়ুটো তলৰ ফালে এনেকৈ দি যাব। ঠিক এনেদৰে দিব, পিছফালে এনেকুৱা হয় তলৰ ফালে ঠিক এনেকৈ দিব। আৰু মই এইবাৰ ৰুটিৰ দৰে বেলি ল'ম। এইবাৰ লাড়ুটো এনেকৈ ৰুটিৰ দৰে বেলি ল'ম। পাতলকৈ বেলি ল'ব ডাঙৰকৈ আৰু তাৰপিছত ইয়াতে তেল লগাই দিব। তেলখিনি চাৰিওফালে এনেকৈ সানি দিব। তাৰপিছত এনেদৰে ভাজ কৰি দিব। আৰু তাৰপিছত এনেদৰে ভাজ কৰি এইটো এনেকৈ সোমাই দিব আৰু এনেকৈ লৈ বেলিব। এনেকৈ গোটেইকেইখন মই বনাই ল'ম। এয়া মই পৰঠাখিনি বনাব ওলাইছোঁ। তাৱাখন গৰম হৈছে। ইয়াতে মই অলপ ৰিফাইন তেল দিম। আৰু এইবাৰ পৰঠাখন দি দিম। এনেকৈ মই গোটেইকেইখন পৰঠা বনাই ল'ম। এয়া মোৰ পৰঠা হৈ গ'ল। এইখন এতিয়া নমাই থ'ম। এতিয়া মই ঘুগনিখিনিত দি দিম অলপ পিঁয়াজ, অলপমান জলকীয়া, অলপমান দি দিম গাজৰ আৰু দি দিম অলপ বিলাহী আৰু অলপমান দি দিম ভুজিয়া। এয়া ঘুগনি ৰেডি হৈ গ'ল। এয়া আমাৰ পৰঠা ৰেডি হৈ গ'ল আৰু ঘুগনি। আজিৰ ভিডিঅ'টো ইমানতে শেষ হ'ল। আৰু আমাৰ ভিডিঅ'বোৰ যদি চাই ভাল পায় আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আজিলৈ এৰিছোঁ, নতুন এটা ভিডিঅ'ত লগ পাম।